কবিতা পাঠ কৰাৰ আগতে নাৰী দিৱসৰ এই পাঠখনতে আগতীয়াকৈ সমগ্ৰ নাৰীবোৰলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। কবিতাৰ শিৰোনাম তুমি নাৰী। তুমিয়ে গংগা, তুমিয়ে যমুনা, তুমিয়ে সৰস্বতী, দুয়োপাৰে সভ্যতা কঠি ৰাখিছিল আশা যুগ যুগান্তৰ ধৰি। তুমিয়ে সন্ধ্যা, তুমিয়ে ললিতা, তুমিয়ে কান্তা, প্ৰতিজনৰ অন্তৰত তোলা জংকাৰ কোনো কোনো ধ্বনি তুমি। তুমিয়ে দ্ৰৌপদী, তুমিয়ে মেনকা, তুমিয়ে সুন্দৰী তিলোত্তমা, যুগে যুগে কামাতুৰ পুৰুষক দিছা উচিত শিক্ষা। তুমিয়ে মনোন্দৰী, তুমিয়ে দময়ন্তী, তুমিয়ে গান্ধাৰী, তুমিয়ে সতী জয়মতী, স্বামীৰ কাৰণে জীৱন উৎসৰ্গী ৰাখিলা কাললৈ কীৰ্তি। তুমিয়ে সৰস্বতী, তুমিয়ে লক্ষ্মী, তুমিয়ে দশভুজা দুৰ্গা, জ্ঞান ধনবিদ তোমাৰ হাততে, তুমিয়ে দুষ্টক কৰি আছা সংসাৰ। সৃষ্টিটো তুমি, ধ্বংসটো তুমি, তুমিয়ে সৰ্বে সভা, তোমাৰ গুণৰ অপাৰ মহিমা নৰ কিম্বা দেৱতায়ো বুজিব নোৱাৰা। ধন্যবাদ।